হেই এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱাকালি ভাইটি জইনিঙলৈ যাব ওলালে আৰু এইফালে মায়ে কি নিয়ম কৰিব লাগে সেইবিলাক কৰি দিছে। আৰু ইমান জল্দি মানে যোৱা সময় আহিলে গমেই নাপালোঁ কেতিয়া 12 দিন শেষ হৈ গ'ল। যিহেতু ভাইটিৰ লগৰ কেইজনেতো এমাহমান ছুটি পাইছে, আমাৰ ভাইটি অকল মানে 12 দিন 7 মাহ পিছত ঘৰত আহিছিলেহে, আকৌ যাবলেই হ'ল। আৰু এইফালে মই ৰেডি হৈ পৰিলোঁ যাবৰ কাৰণে, যিহেতু মই তিনিচুকীয়ালৈকে ভাইটিক আগবঢ়াবলৈ যাম। আৰু এইফালে ঘৰৰ সকলোৱে আৰু এইফালে ভাইটিৰ লগৰ কেইজনো আহিছে ভাইটিক আগবঢ়াবৰ কাৰণে, যিহেতু যোনদিনাখন ভাইটি আহিছিলে যে সেইদিনাখন মানে লগৰ কেইজনে আনিব গৈছিলে ভাইটিক। আৰু ঘৰত কেতিয়া পাবহি তেনেকুৱা লাগি গৈছিল মানে ভাইটিক যোনদিনাখন আহিছিলে। আৰু এতিয়াতো যাবলৈ হ'ল আৰু এইফালে গাড়ীত উঠি মেলি আমি যাবলৈ ওলালোঁ। আৰু এইফালে সকলোৱে বাই বাই কৰি দিছে। আৰু এতিয়া আমি গৈ আছোঁ আৰু ইমান বেয়া লাগিছে মানে বুজাব নোৱাৰি। সৰুৰ পৰা একেলগতে ডাঙৰ দীঘল হ'লোঁ, খেলা ধূলা কৰি মেলি কাজিয়াও কৰিলোঁ। এতিয়া দূৰত থাকিব লাগিব। তাৰপাছত তিনিচুকীয়াত পাই মেলি এতিয়া আমি গ'লোঁ টিডিয়া মাৰ্কেটত, যিহেতু ভাইটি মানে নিউ ফোন লৈছিলেতো তাৰ কাৰণে টেম্পাৰ লগাব আৰু কভাৰ লগাব। এইফালে টেম্পাৰ লগাবৰ কাৰণে দি দিয়া হৈছে মোবাইলটো। তাৰপাছত আকৌ বেলেগ এটাত গ'লোঁ কভাৰ লগাব। তাৰপাছত লগাই মেলি আমি পালোঁহি নিউ তিনিচুকীয়া জংচন। আৰু এইফালে বেগ চেগ লৈ মেলি এতিয়া গৈ আছোঁ প্লেটফৰ্মলৈ। আৰু এইফালে পালোঁগৈ আৰু ভাইটি আমাক থৈ মেলি গৈছে তাৰ লগৰ কেইজনক লগ কৰিবৰ কাৰণে। আৰু এইফালে বেগকেইটা চাই দিছোঁ আৰু মানে কি ক'ম বুজাব নোৱাৰি আৰু কেনেকুৱা ফিল হৈছে। আৰু এইফালে ট্ৰেইনো আহি পৰিল, যিহেতু 11 বজাত মানে ট্ৰেইন আছিল। এতিয়া ট্ৰেইনলৈ উঠিব গৈছে আৰু মোৰ মনটো ইমান বেয়া লাগিছে। মই যেনে তেনে কণ্ট্ৰল কৰি থৈছোঁ, কান্দিব মন গৈছে হ'লেও কান্দিব পৰা নাই। তাই ইমান দূৰ গৈছে, তাক কান্দি দেখালে হ'ব জানো? এতিয়াতো মনটো যেনেকৈ হ'লেও মানে ষ্ট্ৰং কৰিব লাগিব ন। আৰু কান্দি দেখালে তাৰ মনটোও বেয়া লাগিব, ইমান দূৰ ৰাস্তা যাব। সেয়ে তাক মানে অলপ সাহস দিলোঁ। আৰু এতিয়া ট্ৰেইনত উঠিব। আৰু আগৰ মানে সৰুকালৰ কথাবিলাক বহুত মনত পৰিছে। মানে সঁচাকৈ যেতিয়া মানুহ ওচৰত থাকে তেতিয়া মানে একো গম পোৱা নাযায়, যেতিয়া দূৰত যায় তেতিয়াহে তাৰ মূল্য বুজি পোৱা যায়। এটা সময় একেলগে খাওঁতে থাকোঁতে এইবিলাক গোটেইখিনি মনত পৰি যায়। আৰু তাক থৈ মেলি আহি পৰিলোঁ। ইমান বেয়া লাগিছে, যাওঁতে একেলগতে গৈছিলোঁ আৰু অহাৰ সময়ত অকলে। আৰু এইফালে ট্ৰেইনত চাই আৰু বেয়া লাগিছে, মানে কিবা এটা মানে আঁতৰি গৈছে তেনেকুৱা লাগিছে। আৰু এইফালে চাওঁতে আমিও মানে ঘৰ আহি আছোঁ। আৰু ট্ৰেইন মানে যিমান সময় পাৰ হোৱা নাই চাই আছোঁ। আৰু ভালেই হ'ল জল্দি আহি পৰিলোঁ। আৰু বতৰো লগালগ মানে একেবাৰে বেয়া কৰি দিছিলে। আৰু ঘৰ আহি পালোঁ। আৰু ঘৰ আহি পোৱাৰ পাছতে এইফালে ধাৰাসাৰ বৰষুণ। তো মিনি ব্লগটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা। আজিলৈ আহিছোঁ, বাই।